সকলে শিৱসাগৰ ইউনিভাৰ্চিটিত বিএড কৰিম বুলি ভাবি আছিলে। আপোনালোকে হয়তো গম পায় যিহেতু বানপানী হৈ আছে শিৱসাগৰ আৰু তাৰ আশে-পাশে এৰিয়াটোত, সেইকাৰণে তেওঁলোকে বিএডৰ যি এডমিশ্যনটোৰ আগৰ যিটো ডেট আছিলে তাৰ পৰা 31 জুলাই তাৰিখলৈকে পিছুৱাই দিয়া হৈছিলে। এতিয়া পুনৰ শিৱসাগৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা আৰু এখন নটিচ উলিয়াই দিছে, য'ত নেকি তেওঁলোকে বিএডৰ যি এডমিশ্যনবিলাক 31 জুলাই তাৰিখে হ'ব বুলি কৈছিলে সেইখন পুনৰ পিছুৱাই দিয়া হৈছে। আজিৰ ভিডিঅ'টোত আপোনালোকক সেই কথাটোৱে ক'বলৈ গৈ আছোঁ। এই যিখন নটিফিকেশ্যন আহিছে সেইখন 25/7/2026 তাৰিখে আহিছে। ইয়াত অকল বিএডৰ কথাই নহয়, MBA, PG এই গোটেইখিনি ডেটবিলাক যি এডমিশ্যনৰ ডেট আছিলে গোটেইখিনিয়ে চেঞ্জ কৰি দিছে। ইয়াত মই স্পেচিফিক আপোনালোকক এইটো ভিডিঅ'ত বিএডৰ কথা ক'ম। বিএডৰ কথা যদি কওঁ, ইয়াৰ ডেটটো 31/7/2026 তাৰিখলৈকে দিয়া হৈছিলে, কিন্তু এতিয়া সেই ডেটটো চেঞ্জ কৰি পিনি 6 আগষ্ট 2026 তাৰিখ কৰি দিছে। গতিকে আপোনালোকে যদি শিৱসাগৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত বিএড কৰিম বুলি ভাবি আছিলে, ইয়াৰ এডমিশ্যন ডেটটো 6 আগষ্ট 2026 তাৰিখ কৰি দিয়া হৈছে। আপোনালোকে 6 আগষ্ট তাৰিখে বিএডৰ এডমিশ্যনটো ল'বগে পাৰিব ইউনিভাৰ্চিটিত গৈ পিনি। আৰু যদিহে বান পৰিস্থিতি ভাল নহয় তেতিয়াহ'লে তেওঁলোকে হয়তো এই যিটো ডেট দিছে ডেটটো পিছুৱাইও দিব পাৰে। গতিকে এই সকলোবিলাক আপডেট পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। লগতে আমাৰ হোৱাটছএপ এটা চেনেল নতুনকৈ খুলি দিছোঁ, সেইটো আপোনালোকে ফ'ল' কৰি ল'ব পাৰিব। তাৰ লিংক এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত পাই যাব।